নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ শৰ্মা। সকলোকে মোৰ চেনেল ভাস্কৰ ভ্লগ এণ্ড টেকন'লজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টিৰ মাধ্যমেৰে গুগল এডচেন্সৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। আপোনালোকৰ হয়তো বহুতেই জানে যে গুগল এডচেন্সটো কি হয়। যিসকলে নাজানে মই তেওঁলোকক ক'ব বিচাৰোঁ যে গুগল এডচেন্স একাউণ্টটো হৈছে আপোনালোকে যেতিয়া চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে এটা গুগল এডচেন্স একাউণ্ট খুলিব লাগে। ঠিক আছে, গুগল এডচেন্সৰ বহুতো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। আজি এই বিষয়ে কিছু কথা আলোচনা কৰিম, কাৰণ ৰিচেণ্টলি কিছুমান ধৰক নতুন চেঞ্জেছ হৈছে এই পলিচি গুগল এডচেন্সৰ পলিচিৰ। গতিকে কি চেঞ্জেছ হৈছে আৰু কি কৰিব লাগে সঠিকভাৱে ভিডিঅ'টিৰ মাধ্যমেৰে মই আলোচনা কৰিম। গতিকে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি এতিয়ালৈ কোনো চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু লগতে এটা কথা জনাওঁ যে আপোনালোকে যদি মোক এতিয়াও ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম আৰু ফেচবুকত, আপোনালোকে ফ'ল' কৰি ল'ব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। কিবা যদি ডাউট থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামৰ যোগেদি সুধিব পাৰে। গতিকে আহক বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া বন্ধুসকল আমি চাওঁ আহক গুগল এডচেন্সত কি ধৰণৰ চেঞ্জেছ আহিছে। এইকেইটা সকলোৱে জনাটো বহুতেই দৰকাৰী। বহুকেইটা চেঞ্জেছ আহিছে যদিও বাকীকেইটা সিমান মেজৰ নহয়। যিকেইটা মেজৰ মই সেইকেইটা আপোনালোকৰ লগত মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। মই ইয়াতে এটা স্ক্ৰীনশ্বট এটা দি দিম, আপোনালোকে চাব। আৰু এইটো ধৰক যিসকলৰ চেনেল মনিটাইজ হৈছে তেওঁলোকৰ বাবেহে, যিসকলৰ ধৰক এডচেন্স একাউণ্ট আছে তেওঁলোকৰ বাবেহে এই আপডেটটো হয়। আপোনালোকৰ যদি এডচেন্স একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে যেতিয়া ক্লিক কৰে এডচেন্স একাউণ্টত তেতিয়াহ'লে আপোনালোকে এখন ফৰ্ম দেখা পাব। ঠিক আছে, টাৰ্মছ এণ্ড ছাৰ্ভিচৰ ওপৰত এখন ফৰ্ম অট'মেটিক আহি যাব। তাতে কিছুমান কণ্ডিশ্যন দিয়া আছে, সেইবিলাক আপোনালোকে পঢ়ি ল'ব এবাৰ। পঢ়ি লৈ পেলাই আপোনালোকে তলত একচেপ্ট বাটন থাকিব, তাতে একচেপ্ট কণ্টিনিউ কৰি দিব। ঠিক আছে, গতিকে ইয়াতে কি লিখা থাকিব মই এতিয়া আপোনালোকক এবাৰ পঢ়ি শুনাইছোঁ। মই চাওক, এইখন গুগল এডচেন্স বুলি লিখা থাকিব ওপৰত। Dear publisher, the AdSense Terms and Conditions have been updated. Please accept the new terms in order to continue using Google AdSense. ঠিক আছে, নতুন কিছুমান চেঞ্জেছ আহিছে, সেইবিলাক আপোনালোকে একচেপ্ট কৰিব কৈছে। থেংক ইউ AdSense টিম। গুগল এডচেন্স অনলাইন টাৰ্মছ অফ ছাৰ্ভিচেছ, ইয়াতে কি দিছে ছাৰ্ভিচেছবিলাক ধৰক ইয়াতে লিখি দিছে। গোটেইকেইটা সিমান ইম্পৰ্টেণ্ট নহয়, যদিও মই আপোনালোকৰ লগত 4টামান এতিয়া মই আলোচনা কৰিম। প্ৰথমটো হৈছে আইডেণ্টিটি ভেৰিফিকেশ্যনক লৈ। আইডেণ্টিটি ভেৰিফিকেশ্যনটো কি, ধৰক এইটো আগতে ধৰক কোনো ধৰণৰ ইয়াৰ ধৰক যেতিয়া কৰে তেতিয়া হৈছিল, কিন্তু এতিয়া তেনেকুৱা নহয়। আপোনালোকে সময়মতে কৰিব লাগিব। 45 ডেজৰ ভিতৰত যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনাৰ চেনেলটো ডিমনিটাইজ হৈ যাব। ঠিক আছে, আৰু ছেকেণ্ডটো হৈছে গুগল এডচেন্স তেওঁলোকেহে খুলিব পাৰিব যিসকলৰ ধৰক বয়সটো 18 বছৰৰ ওপৰত হয়। 18 বছৰৰ তলত হ'লে আপোনালোকে এডচেন্স একাউণ্ট খুলিব নোৱাৰে। যদি খোলে তেতিয়াহ'লে আপোনালোকৰ এইটো ছাছপেঞ্চ কৰি দিব। ঠিক আছে, আৰু 3 নম্বৰটো হৈছে আপোনালোকৰ ধৰক ইনভেলিড ক্লিকক লৈ। ইনভেলিড ক্লিক একাউণ্ট ছাছপেনশ্যন হৈ যাব যেতিয়া আপোনালোকে ধৰক নিজৰ ভিডিঅ' যদি নিজে চাই আপোনালোকে যদি ভিউজ আনিব বিচাৰে তেতিয়া সেইটোক ইনভেলিড ক্লিক বুলি কোৱা হয়। তেতিয়া কি হয়, CTR অট'মেটিক হাই হৈ যায়, ক্লিক থ্ৰু ৰেট অট'মেটিক হাই হৈ যায়। তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ভিউজবিলাকো বাঢ়ি যাব। ঠিক আছে, যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকৰ চেনেলটো ছাছপেঞ্চ কৰি দিয়াৰ চান্স আছে। 4 নম্বৰ আপডেট হৈছে এজন ইউটিউবাৰৰ এটাহে গুগল এডচেন্স একাউণ্ট থাকিব পাৰিব। ঠিক আছে, এতিয়া বহুতে মোক ইনষ্টাগ্ৰামত আগতে কুৱেশ্যন কৰিছিল যে মাল্টিপল একাউণ্ট ক্ৰিয়েট কৰিব পাৰি নে নোৱাৰি। আপোনালোকে নোৱাৰে, এতিয়া নতুন টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি গৈছে। গতিকে আপোনালোকে এজন ইউটিউবাৰৰ খালি এটাহে গুগল এডচেন্স একাউণ্ট খুলিব পাৰে। আপোনালোকে যদি মাল্টিপল ক্ৰিয়েট কৰে তেতিয়াহ'লে পিছত আপোনালোকৰ পে'মেণ্ট হোল্ড কৰি দিয়া হ'ব, নহ'লে একাউণ্টটো ছাছপেঞ্চ হৈ যোৱাৰ চান্স আছে। গতিকে আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকে খালি এজন ইউটিউবাৰে এটাহে গুগল এডচেন্স একাউণ্ট খুলিব। গতিকে আশা কৰোঁ আপোনালোকে এই আপডেটকেইটা বুজি পালে। আপোনালোকৰ যদি কিবা ডাউট থাকে মোক আপোনালোকে ইনষ্টাগ্ৰামৰ যোগেদি সুধিব পাৰে, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি সকলোৱে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।